কেতিয়াবা ইমান ডাঙৰ গাঁত দেখিছেনে? যদি নাই দেখা আজি এই ভিডিঅ'টো একদম শেষলৈকে চাব। হেল্ল' বন্ধুসকল, মই আছোঁ আপোনালোকৰ হোষ্ট এণ্ড ইণ্ড এণ্ড আপোনালোকে চাইছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইণ্ড। মই দেখাব বিচাৰিছোঁ বিশ্বৰ 5টা ডাঙৰ গাঁত। এই গাঁতকেইটা ক'ত আছে তাৰ বিষয়ে ডিটেইলছত ক'ম। তেন্তে ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 5ত যোনটো গাঁত আছে সেই গাঁতটোৰ নাম হৈছে চাৰি নামা সিংখোল। এই গাঁতটো আছে ভেনিজুৱেলা দেশত। এই গাঁতটো এখন বহুত ডাঙৰ জংঘলৰ মাজত আছে আৰু ইয়াৰ উপৰিভাগৰ পৰা পানী বৈ গৈ ইয়াৰ ভূগৰ্ভৰ তলি পাইগৈ। এটা বহুত আচৰিত গাঁত হয় আৰু লগতে বহু লোক এই গাঁতটোৰ ভিতৰলৈ যাবলৈ সক্ষম হৈছে। এইখন এখন ফটো চাই লওক। এই গাঁতটো এখন অৰণ্যৰ মাজত থকাৰ বাবে এই গাঁতটো দেখিবলৈ বহুত ধুনীয়া। আপোনালোকে এই গাঁতটো আগতে ক'ত দেখিছিল কমেণ্ট কৰিব নাপাহৰিব। তেন্তে গাঁতটোৰ অলপ ড্ৰোন ভিউ চাই লওক। নম্বৰ 4ত যোনটো গাঁত আছে সেই গাঁতটোৰ নাম হৈছে য়ামাল হোল। এই গাঁতটো চাৰ্বিয়া দেশত আছে। এই গাঁতটো প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হৈছে নে কৃত্ৰিম উপায়েৰে সৃষ্টি হৈছে তাৰ কোনো সিদ্ধান্ত আজিলৈকে কোনো চাইণ্টিষ্টে দিব পৰা নাই। বহুতে এই গাঁতটো বোম ব্লাষ্ট বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বুলি কৈছে, কিয়নো ইয়াৰ চাৰিওফালে মাটিবোৰ সিঁচৰিত হৈ আছে, যিটো ভূমিকম্প বা বোম ব্লাষ্টৰ সময়ত হোৱা দেখা যায়। কিন্তু এই সিদ্ধান্তটো কোনো এতিয়ালৈকে সত্যৰূপে প্ৰমাণিত কৰিব পৰা নাই। আৰু এই গাঁতটো বহুত ডাঙৰ গাঁত। ইয়াত এখন হেলিকপ্টাৰো ইয়াত সোমাই যাব পাৰিব। এই গাঁতটো আপোনালোকে ক'ৰবাত দেখিছেনে? যদি দেখিছে কমেণ্ট কৰিব নাপাহৰিব। তেন্তে অলপ ড্ৰোন ভিউ চাই লওক। নম্বৰ 3ত যোনটো গাঁত আছে গাঁতটোৰ নাম হৈছে হেভেনলি পিট সিংখোল। এই গাঁতটো আছে চাইনা দেশত। এই গাঁতটো দেখিবলৈ একদম স্বৰ্গৰ নিচিনা, সেইবাবে ইয়াৰ নাম হেভেন দিয়া হৈছে। আৰু লগতে এই গাঁতটো প্ৰকৃতিৰ দ্বাৰা সৃষ্ট। এই গাঁতটো সৌন্দৰ্যৰে ভৰপূৰ, সেইবাবে বহু পৰ্যটক এই গাঁতটো চাবলৈ চাইনালৈ যায়। আপোনালোকে এই গাঁতটো ক'ৰবাত দেখিছিলে নে? যদি দেখিছে কমেণ্ট কৰিব নাপাহৰিব। তেন্তে অলপ ড্ৰোন ভিউ চাই লওক। নম্বৰ 2ত যোনটো গাঁত আছে গাঁতটোৰ নাম হৈছে ভীমা সিংখোল আৰু এই গাঁতটো আছে ওমান দেশত। আৰু এই গাঁতটো পৃথিৱীৰ এটা ধুনীয়া সিংখোল হয়, কিয়নো ইয়াৰ পানীবোৰ একদম চফা হয় আৰু পানীখিনিলৈ যাবলৈ ইয়াত এটা চিৰি বা খটখটিও বনাই দিয়া হৈছে। আৰু লগতে এইটো এটা পৰ্যটকৰ ভ্ৰমণস্থলী, কিয়নো বহুতো পৰ্যটক এই গাঁতটো চাবলৈ ওমান দেশলৈ গৈয়ে থাকে। এই গাঁতটোৰ বিষয়ে আপোনালোকে যদি জানে কমেণ্ট কৰিব নজনাব। আৰু অলপ ড্ৰোন ভিউ চাই লওক। নম্বৰ 1ত যোনটো গাঁত আছে গাঁতটোৰ নাম হৈছে গুৱেটমালা সিংখোল আৰু এই সিংখোলটো আছে আমেৰিকা দেশৰ। ই এটা বিশ্বৰ আচৰিত গাঁত হয়, কিয়নো এই গাঁতটো এখন চহৰৰ একদম মাজভাগত আছে। ইমান ডাঙৰ গাঁতটো কেনেদৰে সৃষ্টি হ'ল কোনো এতিয়ালৈকে বিতংভাৱে সঠিক তথ্য দিবলৈ পৰা নাই। আৰু লগতে এই গাঁতটোত পৰি বহু লোকৰে মৃত্যু হৈছে। আপোনালোকে এই গাঁতটোৰ বিষয়ে আগতে জানিছিল নে? যদি জানিছিল কমেণ্ট কৰিব নাপাহৰিব। তেন্তে ইয়াৰ অলপ ভিউ চাই লওক। ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ বিদায়। টেক কেয়াৰ, পিচ, জয় আই অসম, বাই বাই গাইজ।